নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তুৰ ৰাশিফল মন্ত্ৰ আলোচনা কৰোঁ। বলক জানি লওক কোনবোৰ বস্তু হোলীৰ সময়ত ঘৰলৈ আনিলে শুভফল লাভ হয় আৰু তাৰ দ্বাৰা জীৱনত আপুনি কিদৰে উন্নতি কৰিব। বলক এই বিষয়ে বিতংকৈ জানি লওঁ আৰু লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল কথালৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল, এই হোলীৰ সময়ত আপুনি শ্ৰীকৃষ্ণৰ আটাইতকৈ প্ৰিয় বস্তুবোৰৰ ভিতৰত অন্যতম ময়ূৰৰ পাখি ঘৰলৈ আনিব পাৰে আৰু ময়ূৰৰ পাখি ঘৰলৈ আনি পূজা অৰ্চনা কৰিলে যথেষ্ট শুভফল লাভ কৰা দেখা যায়। আৰু এই কামটো যদি সদায় কৰিব পাৰে তেনেহ'লে ইয়াৰ দ্বাৰাও যথেষ্ট উপকাৰ লাভ হয়। ইয়াৰ উপৰি আপুনি যদি ঘৰলৈ শংখ আনিব পাৰে তেনেহ'লে ইয়াৰ দ্বাৰা যথেষ্ট শুভফল লাভ হয় আৰু শংখ বজালে ঘৰত নিগেটিভ এনাৰ্জি দূৰ হয় আৰু পজিটিভ এনাৰ্জি বৃদ্ধি হয়। গতিকে এই হোলীৰ সময়ত শংখ আনিবলৈ নাপাহৰিব। আৰু শেষত ক'ব খোজোঁ যে এই হোলীৰ সময়ত যদি আপুনি 5টা নাইবা 7টা আম পাত লৈ এডাল ৰঙা সূতাৰে গাঁঠি ল'ব আৰু তোৰণৰ নিচিনা কৰি লৈ সেই তোৰণখন আপুনি আপোনাৰ মুখ্য দুৱাৰত ওলমাই দিব। এনে কৰিলে যথেষ্ট শুভফল লাভ হয় আৰু ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধি হয়, লগতে নিগেটিভ এনাৰ্জি ঘৰৰ পৰা গুচি যায়। গতিকে বন্ধু-বান্ধৱীসকল, হোলীত এইবোৰ কৰিবলৈ মুঠি নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' বলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।